বন্ধুসকল এটা একেবাৰে দুখ খবৰ আমাৰ নতুন অসমীয়াৰ কাৰণে আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমাৰ অসমীয়া নতুন যুৱক যুৱতীৰ কাৰণে সিদিনা সংঘটিত হোৱা অভিনীল হত্যাকাণ্ডৰ ন্যায় নোপোৱাৰ আগতেই তাৰ ৰায় নোপোৱাৰ আগতেই আকৌ সংঘটিত হ'ল এটা ঘটনা দেৱাশিষ গগৈ নামৰ এজন অসমীয়া নতুন যুৱকক এজন নতুন অসমীয়াক হত্যা কৰা হ'ল কিয় হত্যা কৰা হ'ল আৰু তাৰ ন্যায় কিয় নাই আমাৰ ওচৰত আমি কিয় ন্যায় পোৱা নাই অসমত বাৰে বাৰে হত্যা হৈছে আমাৰ নতুন প্ৰজন্মৰ ওপৰত প্ৰহাৰ কৰিছে আমি অসমীয়া যুৱক যুৱতীয়ে ঘৰৰ পৰা এখোজ ওলাই যাব নোৱাৰা হৈছো কিয় নোৱাৰা হৈছো আমি ঘৰৰ পৰা এখোজ বাহিৰ হ'লেই এতিয়া হাজাৰবাৰ চিন্তা কৰিব লাগে আমি ঘৰলৈ ঘূৰি আহিবলৈ পাৰিম নে নোৱাৰিম আমি নিজৰ মা দেউতাৰ মুখখন আকৌ এবাৰ চাবলৈ পাম নে নাপাম আমি হাজাৰবাৰ চিন্তা কৰিব লগা হয় এতিয়া আমাৰ ওচৰত কিয় স্বাধীনতা নাই অসমখন আমাৰ নহয় নেকি অসমখন আমাৰ নিজৰ মাতৃভূমি নহয় নেকি নে অসমত আইন নাই নে অসমত আইন সমান নহয় বাৰে বাৰে সংঘটিত হৈছে এনেকুৱা ঘটনা বাৰে বাৰে বাঢ়িবলৈ ধৰিছে এনেকুৱা ঘটনা সেইদিনা সংঘটিত হৈছিল হত্যা কৰা হৈছিল সনাতন ডেকা নামৰ এজন ব্যক্তিক আৰু তাৰ এমাহ নোহোৱাৰ আগতেই আকৌ হত্যা হ'ল আমাৰ অসমীয়া নতুন কুমলীয়া যুৱক দেৱাশিষ গগৈ বাৰে বাৰে কিয় সংঘটিত হৈছে এনেকুৱা ঘটনা অসমত তাৰ উত্তৰ হয়তো কাৰো হাতত নাই গতিকে বন্ধুসকল এতিয়া আৰু আমি আইন বা আন কাৰোবাক ৰৈ থাকিলে নহ'ব গতিকে আমি নিজে ওলাই আহিব সময় হ'ল আমি এই যি অন্যায় চলিছে আমাৰ নতুন অসমীয়াৰ ওপৰত নতুন অসমীয়া যুৱক যুৱতীৰ ওপৰত আমাৰ নতুন প্ৰজন্মৰ ওপৰত তাৰ কাৰণে আমি মাত মাতিবৰ সময় হ'ল বন্ধুসকল নহ'লে আমি আৰু এনেকৈ জীয়াই থাকিব নোৱাৰিম আমি এনেকৈ জীয়াই থাকিব নোৱাৰিম আৰু ভৱিষ্যতে হত্যা কৰা হয় আমাৰ অসমীয়া মানুহক নতুন যুৱক যুৱতী নতুন প্ৰজন্ম হত্যা কৰা হয় হত্যা কৰা দিনাৰ পৰা 2-3 দিনৰ ভিতৰত ছ'চিয়েল মিডিয়াত হুলস্থুল হয় নিউজত হুলস্থুল হয় যে হত্যা কৰা হৈছে কিন্তু ছ'চিয়েল মিডিয়াত খুব বেছিকৈ 2-3 দিন হুলস্থুল হয় কিন্তু তাৰ পিছত ন্যায় পায় হত্যাকাৰীয়ে 2-4 দিনৰ পিছত মুখত এটা হাঁহি লৈ স্বাধীনভাৱে ঘূৰি ফুৰে কিয় সিহঁতে উচিত শাস্তি নাপায় গতিকে বন্ধুসকল আমি একত্ৰিত হ'ব হ'ল নতুন অসমীয়া যুৱক যুৱতী নতুন প্ৰজন্ম আমি এক খবৰ হ'ল নহ'লে আৰু আমি নতুন যুৱক যুৱতী আমি অসমীয়া জীয়াই থাকিব নোৱাৰিম এইখন অসমত কাৰণ আমাক ঘৰৰ ভিতৰতে হত্যা কৰিব 2 দিনৰ পিছত যেনেকৈ হত্যা বৃদ্ধি পাবলৈ ধৰিছে যেনেকৈ আমাৰ ওপৰত অন্যায় চলিব ধৰিছে প্ৰতিদিনে তেনেকৈ আৰু আমি জীয়াই থাকিব নোৱাৰিম এইখন অসমত গতিকে বন্ধুসকল চাব লাগে ভাবি চাব লাগে সকলোৱে যদি আমাৰ নিজৰ মাতৃভূমিতে আমাৰ যদি সুৰক্ষা নাই আমাৰ মাতৃভূমিতে যদি আমাৰ কোনো ন্যায় নাই এই মাতৃভূমিতে যদি আমাৰ শত্ৰুৱে আমাৰ চকুৰ আগতেই হাঁহি ৰং তামাচা কৰি ঘূৰি ফুৰিব পাৰে আমাক হত্যা কৰি তেন্তে এইখন অসমত জানো জীয়াই থাকি কিবা লাভ আছে এইখন অসমত বাস কৰি কিবা লাভ আছে আমি অকল নিজৰ কৰ্ম সংস্থাপনৰ লগতেই চিন্তা কৰি ঘৰত বহি থাকিলে নহ'ব কাৰণ আমাৰ জীৱন থাকিলেহে কাম কৰিম কৰ্ম কৰিম চাকৰি কৰিম বিজনেছ কৰিম যদি আমাৰ জীৱনেই নাথাকে আমি ক'ত চাকৰি কৰিম ক'ত বিজনেছ কৰিম আমি যদি ঘৰৰ পৰা এখোজ ওলাবই নোৱাৰোঁ আমাক হত্যা কৰা হয় তেন্তে আমি ক'ত চাকৰি কৰিবলৈ যাম ক'ত বিজনেছ কৰিম গতিকে বন্ধুসকল কৰ্ম সংস্থাপন চিন্তা কৰাৰ আগতেই আমাৰ নিজৰ সুৰক্ষাৰ কথা চিন্তা কৰিব লগা হ'ল আমাৰ নিজৰ সুৰক্ষা কথা চিন্তা কৰিবলৈ হ'ল আমাক স্বাধীন লাগে আমি অসমীয়া হয় আমি নতুন প্ৰজন্ম হয় আমাক
স্বাধীন লাগে, আমাক ন্যায় লাগে। আমাৰ নতুন প্ৰজন্মৰ ওপৰত যিবিলাক হত্যা কৰা হৈছে তাৰ আমি ন্যায় বিচাৰিব লাগে, অতি সোনকালে বিচাৰিব লাগে। নহ'লে সিহঁতৰ লগত আজি যি হৈছে, অভিনীলৰ লগত আজি যি হ'ল আৰু দেৱাশিষৰ লগত যি হ'ল, সনাতন ডেকাৰ লগত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা এদিন আমাৰ লগত হ'ব। বন্ধুসকল, ভাবি চাবলৈ হ'ল। নহ'লে পিছত বহুত দেৰি হৈ যাব, বহুত পলম হ'ব। যেতিয়া জোৰ পৰি হাত পাবহি তেতিয়া আৰু আমি চিন্তা কৰিলে লাভ নহ'ব। কথাতে কয়, চুৰ যোৱাৰ পিছত বুদ্ধি আৰু বৰষুণ যোৱাৰ পিছত জাপি লৈ লাভ নাই। গতিকে বন্ধুসকল, তাৰ আগতে আমি অসমীয়া নতুন প্ৰজন্ম, নতুন যুৱক যুৱতী একত্ৰিত হৈ এইবিলাকৰ বিৰুদ্ধে মাত মাতিবৰ হ'ল। আমাক ন্যায় লাগে। দেৱাশিষক কি কাৰণে হত্যা কৰা হ'ল, দেৱাশিষ গগৈ কি কাৰণে হত্যা কৰা হ'ল, মৰিয়নিৰ গাভৰু চাহ বাগিচাত কি কাৰণে হত্যা কৰা হ'ল, তাৰ ন্যায় বিচাৰিব লাগে। আমি নতুন অসমীয়া যুৱক যুৱতীয়ে আমি মাত মাতিব লাগে। গতিকে বন্ধুসকল, আমি নতুন প্ৰজন্ম, আমি অসমীয়া যুৱক যুৱতী একত্ৰিত হ'ব হ'ল। আমি অন্যায়ৰ বিৰুদ্ধে একত্ৰিত হৈ মাত মাতিবৰ হ'ল। আমি আৰু এনেকৈ বহি থাকিলে আমাক কেতিয়াবা ঘৰতে হত্যা কৰি থৈ যাব। আমি নতুন প্ৰজন্ম, আমি নতুন অসমীয়া যুৱক যুৱতী ঘৰতে আমি হত্যা হ'ম। বেলেগৰ হাতত আমি বলিদান দিব লগা হ'ব এনেকৈ, আৰু আমাৰ ভাতৰ কাঁহীৰ ভাত কাঢ়ি খাব তেনেকুৱাকৈ। গতিকে বন্ধুসকল, আমি নতুন অসমীয়া প্ৰজন্ম এক হ'বলৈ হ'ল আৰু আগবাঢ়ি যাবলৈ হ'ল। আশা কৰিছোঁ বন্ধুসকল, কথাষাৰ আজি একেবাৰে উগ্ৰকৈ ক'ব লগা হৈছে, কাৰণ মনত একেবাৰে কিবা এটা ভাৱনাই খুচি আছে। যিটো ফটো দেখিলোঁ দেৱাশিষ গগৈ হত্যাৰ, যিটো মৃতদেহৰ যিটো ফটো দেখিলোঁ, আৰু সেইদিনা সনাতন ডেকাৰ যিটো ফটো দেখিলোঁ ছ'চিয়েল মিডিয়াত মৃত অৱস্থাত, সেইবিলাক ক্ষোভে মনত একেবাৰে জ্বলাই ফুৰাই মাৰিছে। গতিকে বন্ধুসকল, অলপ উদাত্ত কণ্ঠৰে কৈছোঁ কথাবিলাক, ভুল নুবুজিব। কাৰণ মই এজন অসমীয়া, ময়ো এজন নতুন প্ৰজন্ম, অসমৰ মাতৃভূমিৰ এটা যুৱক হয়। গতিকে নিজৰ ওপৰতো চিন্তা লাগে, আমাৰ নতুন প্ৰজন্মৰ ওপৰত চিন্তা হয়, কাৰণ আমাৰ স্বাধীনতা বুলিবলৈ আৰু একো নাইকিয়া হৈছে। গতিকে বন্ধুসকল, আৰু বেছি নকওঁ, কথাবিলাক ভাবি চাব, বিবেচনা কৰিব। আমাক স্বাধীনতা লাগেনে অন্য কিবা লাগে, আমাক অসমতে শত্ৰু লাগে, চিন্তা কৰি চাব। ধন্যবাদ।